বন্ধুসকল আজি অলপ বতৰটো মুকলি কৰিছে দেখিছে আৰু বেলিটো ওলাইছে আৰু দুদিন তিনিদিন বৰফ পেলালে বৰষুণ দিলে আজি অলপ ঠাণ্ডাটো কমি যায় ভাল লাগিছে মানে আৰু ভাল লাগিছে আৰু আজি বতৰটো মুকলি কৰিছে এইফালে ৰ'দ দিছে বন্ধুসকল সকলোকে অন্যতা ভিডিঅ'লৈ স্বাগত জনাইছোঁ ভাল লাগিছে আজি অলপ ৰ'দটো দিছে আৰু আজি আহি আমি 2022 চনৰ শেষৰ পৰ্যায়ত উপনীত হ'লোহি আজি হৈছে আপোনাৰ 29 ডিচেম্বৰ আৰু বৃহস্পতিবাৰ আজি 2022 চনটো সামৰিব হ'ল আৰু 2023 চনক আমি আদৰিব হ'ল 2022 চনটো ইমান ভালকৈ নগ'ল বহুত ইউটিউব চেনেলটো বন্ধ হৈ গ'ল আৰু বহুত কিবাকিবি হ'ল আৰু তো যি কি নহওক আমি নতুন 2023ক আদৰিব হ'ল আৰু আমাৰ ফাইনেল হৈ আছে কাইলৈ শেষ হ'ব আজি 29 তাৰিখ 30 তাৰিখে শেষ হ'ব কালিলৈ আছে বায়'লজি আৰু 20 ফেব্ৰুৱাৰীৰ পৰা আমাৰ আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কি হয় আৰু তো আকৌ পৰিৱেশটো চাই দুদিনৰ পিছত তুমি ওলালা আৰু ন অৱশেষত বিশেষ আৰু আজি নাই ভিডিঅ'টোত ছাগলী কুকুৰা মানুহ চব কেঙা 2022 চনটো গ'ল আৰু এনেকৈ 2023টো সকলোৱে ভালে কুশলে যাওক আৰু কেনেকুৱা গ'ল 2022 চনটো আপোনালোকৰ ভাল গ'ল নে বেয়া গ'ল মাত্ৰ কমেণ্ট এটা দি দিব আৰু চেনেলটো আকোৱালি লওক এইটো গ'লগৈ আৰু বেয়া লাগিছে এইটোকে আকোৱালি লওক আকৌ বনাব আৰম্ভ কৰিম ভাল ভিডিঅ' ক'বালৈ গ'লে মিলি আৰু দিম আৰু পৰীক্ষাটো শেষ হৈ লওক আকৌ এইটো চেনেলত শ্বৰ্ট ফিল্ম বনোৱাইছিলে এখন আছিলে গ'ল আৰু তাৰপিছত বস্তু এটা দেখাইছোঁ দেখিছোঁ মই আপোনালোকে চাব এতিয়া ৰ'ব What is this? কি বাৰু এইটো কমেণ্টত জনাবচোন কি বস্তু হয় আৰু সব জেগাত বেলেগ বেলেগ নাম দিয়েতো আমাৰ ইয়াত কয় নাইপিয়া তল চেঙেলি বুলিও কয় বাৰু যিলৈকে নহওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি বাই কালিলৈ পৰীক্ষাটো ভাল হ'বলৈ মোক আশীৰ্বাদ দিয়ক সকলোৱে আৰু 20 তাৰিখৰ পৰা আগন্তুক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে সকলোৱে আশীৰ্বাদ দিয়ক আৰু ভালকৈ এটা ৰিজাল্ট হ'বলৈ আপোনালোকে ভাল হ'ব ভাল লাগিব মানে এটা কথা ক'বলৈ থাকি গৈছিলে আৰু এই যিটো মোৰ ইউটিউব চেনেল প্ৰাঞ্জল ফুকন এইটো নতুন ইউটিউব চেনেলটো আজি এবছৰ হ'ল হেপী বাৰ্থডে